Hello dear friends, এইটো আপোনাৰ পেইণ্ডিয়াৰ পাইলট যোনটো এপছ আছে এপছ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰপিছত আপুনি কেনেকৈ ইউজ কৰিব সেইটো দেখাবলৈ মই চেষ্টা কৰিছোঁ। প্ৰথমতে আপুনি পেইণ্ডিয়াৰ পাইলট যোনটো এপ আছে এপছটো আপুনি অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত যেতিয়া আপোনাৰ ডকুমেণ্ট যেতিয়া ছাবমিট হ'ব, যেতিয়া আপোনাৰ ডকুমেণ্টছ পূৰা এপ্ৰুভেল হৈ যাব, ভেৰিফাই যেতিয়া হৈ যাব, তেতিয়া আপুনি ইয়াত যে গো ইন লিখা অনলাইন লিখা আছে ইয়াত আপুনি ক্লিক কৰিব লাগিব। গো অনলাইন যেতিয়া ক্লিক কৰাৰ পিছত চাওক আপোনাৰ পেইণ্ডিয়া যোনটো এপছটো এপ্লিকেশ্যনটো অনলাইন হৈ গ'ল। আপুনি এনেকৈ ইয়াতো চাব পাৰিব। চাওক ইয়াত পেইণ্ডিয়া পাইলট অনলাইন। তাৰপিছত আপোনাৰ ইয়াতো অপশ্যন আছে, আপুনি পেইণ্ডিয়া পাইলট অন ইয়াত অন অফ আছে, এনেকুৱা অফ অন কৰাৰ পিছত এনেকুৱা চাব এটা ৰিকুৱেষ্ট আহিব। সেইটো এনেকুৱা ৰিকুৱেষ্টটো আপুনি একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰাৰ পিছত চাব ছাইডত এনেকুৱা অপশ্যন আছে, এইটো আপুনি ক্লিক কৰিলে আপুনি যে পিক আপ কৰিব যাব সেইটো লোকেশ্যনত শ্ব' হ'ব। সেইটো লোকেশ্যনত আপুনি লাহে লাহে আগবাঢ়ি যাব লাগিব। তাৰপৰা আপুনি মানুহটো উঠাই কেনে তাৰপিছতহে আপোনাৰ ড্ৰপটো ষ্টাৰ্ট কৰিব লাগিব। আপুনি পিক আপ লোকেশ্যন আহি যেতিয়া ইণ্ড হ'ব তাতে আপুনি পিক আপ লোকেশ্যনটো আপুনি অফ কৰি কেনে আপোনাৰ যোনজন কাষ্টমাৰ ইয়াত আছে নে নাই আপুনি চাব লাগিব। তাৰপিছত আপুনি যদি ইয়াত যদি নাই, পিক আপ লোকেশ্যন যদি মানুহজন নাই, কাষ্টমাৰ যদি নাই, তেনেহ'লে আপুনি SMS বা তাক কল কৰিব পাৰিব, বা আপুনি চাব পাৰিব আপুনি ক'ত আছে আৰু পিক আপ লোকেশ্যনৰ যোনটো কাষ্টমাৰটো ক'ত আছে, কিমান দূৰ আছে সেইটো আপুনি চাব পাৰিব। তাৰপিছত আপুনি তাক মেছেজ কৰিব পাৰিব যে আপুনি ক'ত আছে বা মই আপোনাৰ লোকেশ্যনত আছোঁ, এনেকৈ আপুনি তাক মেছেজ কৰিব পাৰিব। মেছেজত যদি কোনো ৰিপ্লাই অহা নাই, তাৰপিছত আপুনি ডাইৰেক্ট কাষ্টমাৰ এইটো কলৰ চিহ্ন আছে যে সেইটো ক্লিক কৰিলে আপুনি কোম্পানীৰ ফালৰ পৰা আপুনি তাক কল কৰিব পাৰিব। কল কৰি কাষ্টমাৰক আপুনি সুধিব পাৰিব বা কাষ্টমাৰ ক'ত আছে আপুনি ডিটেইলছ ল'ব পাৰিব। তোমাৰ আপুনি পাই গ'ল। পোৱাৰ পিছত ইয়াত যে ষ্টাৰ ৰাইটটো টিপি দিব, তাৰপিছত ইয়াত কনফাৰ্ম অ'কে টিপি দিব। টিপি দিয়াৰ পিছত চাওক এনেকুৱা লোকেশ্যন অপশ্যন পাব, তাতে আপুনি টিপি দিয়াৰ পিছত টাচ কৰাৰ পিছত মানুহজন ড্ৰপ ক'লে কৰিব সেইটো মেপ ইয়াত শ্ব' হৈ যাব। ড্ৰপ মেপত আপুনি ফ'ল' কৰি আপুনি লাহে লাহে আগবাঢ়ি থাকিব। দিয়া এড্ৰেছ আৰু যোনটো লোকেশ্যন আপুনি ফ'ল' কৰি আছিলে পোৱাৰ লগে লগে এইটো শেষ হৈ যাব। তেতিয়া আপুনি লোকেশ্যনটো বন্ধ কৰি দিব। দিয়াৰ পিছত আপুনি ইন ট্ৰিপত আপুনি এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক এবাৰ সুধিব, কনফাৰ্ম সুধিব, অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ পিছত ইয়াত আপোনাৰ বিল শ্ব' হ'ব। ধৰক আপুনি কিমান কিলোমিটাৰ আহিলে
আৰু কিমান সময় লাগিল আৰু কাষ্টমাৰ আপোনাক কিমান পে'মেণ্ট দিব, আপোনাৰ কিমান ভাড়া হ'ল সেইখিনি ইয়াত শ্ব' হ'ব। কাষ্টমাৰৰ পৰা আপুনি কালেক্ট কৰি কেনে ইয়াত যে 5 ষ্টাৰ যে আছে 5 ষ্টাৰ আপুনি টাচ কৰিব লাগে, টাচ কৰি কেনে ছাবমিট মাৰি দিব লাগে, নহ'লে ডান মাৰি দিব লাগিব। কাষ্টমাৰৰ পৰা আপুনি পইচা কালেক্ট কৰি কিনে ইয়াত 5 ষ্টাৰত আপুনি ক্লিক কৰি দিয়ক, ক্লিক কৰি দি আপুনি ডান মাৰি দিয়ক, বাছ আপোনাৰ ভাড়া কমপ্লিট হৈ গ'ল। এতিয়া আপুনি নেক্সট ভাড়াৰ কাৰণে আপুনি পুৰা ৰেডি হৈ গ'ল।